মাজত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিশেষ গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 6 অক্টোবৰ আৰু এনে ধৰণৰ খবৰবোৰ আপোনালোকে যদি প্ৰতিদিনে চাব বিচাৰে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰিবলৈ নাপাহৰিব কালি বিজয়া দশমীৰ দিনা ৰাজ্যত কেইবাটাও ডাঙৰ ঘটনা সংঘটিত হৈছে আৰু এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে যেটো আপোনালোকক এইটো মুহূৰ্তত জনাই দিবলৈ চেষ্টা কৰিছো কালি বিজয়া দশমীৰ দিনা ৰেলৰ খুন্দাত এজন যুৱকৰ কৰুণ মৃত্যু হৈছে ঘটনাটো কেনেকৈ সংঘটিত হৈছে সবিশেষ তথ্য আপোনালোকক জনাই আছো ৰেলৰ খুন্দাত এজন যুৱকৰ কৰুণ মৃত্যু হৈছে সেই কৰুণ মৃত্যু কেনেকৈ সংঘটিত হৈছে আপোনালোকক জনাইছো নামনিমুৱা লাচিত এক্সপ্ৰেছৰ খুন্দাত এজন যুৱকৰ কৰুণ মৃত্যু হৈছে নামনিমুৱা লাচিত এক্সপ্ৰেছৰ খুন্দাত এজন যুৱকৰ কৰুণ মৃত্যু নিহত যুৱকজনৰ নাম আছিল ইন্দ্ৰজিৎ দাস নামৰ যুৱকজনৰ ৰেলৰ খুন্দাত কৰুণ মৃত্যু হৈছে কালি বিজয়া দশমী আছিল আৰু বিজয়া দশমী চাই উভতাৰ পথতে সেই কৰুণ আৰু শোকাবহ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে জুনাইৰ লাইমেকুৰিত সংঘটিত হৈছে সেই ভয়ংকৰ ঘটনা কালি এই পবিত্ৰ দিনটোত বিজয়া দশমীৰ দিনটোত সেই ডাঙৰ ঘটনা সংঘটিত হৈছে নিহত যুৱকজন লাইমেকুৰি আগাম দলুঙৰ বুলি জানিব পৰা গৈছে আৰু সেই ডাঙৰ ঘটনাটো কালি বিজয়া দশমীৰ দিনাই সংঘটিত হৈছে কেইবাটাও এনেদৰে ডাঙৰ ঘটনা সংঘটিত হৈছে আৰু জুনাইত লাইমেকুৰিত সংঘটিত হৈছে এই কৰুণ আৰু শোকাবহ ঘটনা বিজয়া দশমী চাই উভতাৰ পথতে জানিব পৰা গৈছে সেই ডাঙৰ ঘটনা সংঘটিত হৈছে আৰু নিহত যুৱকজনৰ নাম ইতিমধ্যে জানিব পৰা গৈছে নাম আছিল ইন্দ্ৰজিৎ দাস